65,000 আপোনালোকে 4 গাড়ী পাব। আপোনালোকে যদি বহুত কম প্ৰেছত চাৰিচকীয়া বাহন বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব। গাড়ীত ফাইনেন্স হ'ব নে নাই? যদি বেছি মানে 12 বছৰতকৈ বেছি 10 বছৰতকৈ বেছি পুৰণা গাড়ী হয় তেতিয়া ফাইনেন্স। আৰু কম প্ৰেছত দি আছে মানে এইটো নহয় যে গাড়ী মানে ভাঙা ফুটা বা বেয়া গাড়ী দি আছে, এইটো নহয়। গাড়ীৰ কণ্ডিশ্যন বহুতে বেছি ভাল, আপোনালোকে ইয়াতে আহি চাব পাৰে। আৰু এই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ অলপ ভালে আছে। তোমাৰ নাম চাহিল চৌধুৰী আৰু আপোনালোকে চাই আছে ইয়ৰ লোকেল ব্লগাৰ। তো গাইজ, আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ মোহিত মটৰ্ছ ডিলাৰ্ছৰ পৰা। আৰু আপোনালোকে যদি বহুত কম প্ৰেছত চাৰিচকীয়া বাহন বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব। তো প্ৰথমতে মই আপোনালোকক ইয়াৰে মানে অনাৰৰ লগত চিনাকি কৰাই দিওঁ। নমস্কাৰ, তুমি বহুত দিন পিছত আহিলে, ভাল লাগিল। আশা কৰিছোঁ তোমাৰ ভিউৱাৰ্ছখিনিৰ খবৰ ভালে হ'ব। আৰু আমাৰ তাত বহুত কম ৰেটৰ গাড়ী আছে, তুমি গাড়ীখিনি দেখাই দিয়া এবাৰ, গোটেইখিনি ডিটেইলছত দেখাই দিয়া তোমাৰ ভিউৱাৰ্ছখিনিক। তো গাড়ীৰ মানে ষ্টাৰ্টিং প্ৰাইচ কিমান? আমাৰ ষ্টাৰ্টিং প্ৰাইচ 65,000 পৰা আছে। 75,000 আছে। তোমাৰ ভিডিঅ' কলৰ পৰা আহিলে মানে আমি 65তে দিম আৰু। অঁ, ঠিক আছে। তো প্ৰথমতে আমি গাড়ীকেইখন চাই লওঁ কি কি আছে। প্ৰথমতে আমি এইখন গাড়ীৰ পৰা আৰম্ভণি কৰিম। তো মামা, দামটো ক'বা। 2012ৰ গাড়ী হয়, ইয়ন ডিলেট প্লাছ। গাড়ীখন দেখাই দিয়া, আমাৰ ৰেটটো বহুত কমত দি আছোঁ, তুমি গাড়ীখন ভালদৰে দেখাই দিয়া। এইখন আমাৰ 2012ৰ ইয়ন ডিলেট প্লাছ হয়। এইখন 1,20,000 টকা আমি দাম ৰাখিছোঁ। বহুত ধুনীয়া গাড়ী, কোনোবা যদি লয় আমাৰ ফালৰ পৰা এইখন লাগিলে আমি 1 মাহ ৱাৰেণ্টি লাগিলেও দি দিম। ইমান ধুনীয়া হৈ আছে গাড়ীখন। তো গাড়ী ইণ্টেৰিয়ৰটো চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া কণ্ডিশ্যন হৈ আছে। তো বাকী আৰু ইয়াতে এখন আৰু আছে, ৱেগনাৰ আছে। 2008ৰ ৱেগনাৰ হয়। এইখনৰ আপোনাৰ LXi মডেল, ৰানিং এচি, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ ব্ৰেক গোটেই কাম কৰি আছে। গাড়ীখন তুমি দেখাই দিয়া। আৰু আপোনাৰ গাড়ীখন অল পেপাৰ আমি আপডেট কৰি দিম। RC-টো এক্সপায়াৰ হৈছে 5 ইয়াৰ্ছৰ কাৰণে আপডেট কৰি দিম। নতুন ইঞ্জিন, নতুন পলিউশ্যন পাব। কোনোবাই ল'লে 5 ইয়াৰ্ছ মানে একো প্ৰব্লেম নাই কাগজৰ ক্ষেত্ৰত। আৰু তুমি গাড়ীখন দেখাই দিয়া। দামটো আমি বহুত কম প্ৰাইচ কৰিছোঁ, দামটো আমি 145 কৰিছোঁ। অন টেবুল আহিলে হয়তো অলপ দামটো কমিব, আপোনালোকে আহিলে হ'ল। আৰু গাড়ীত ফাইনেন্স হ'ব নে নাই? যদি বেছি মানে 12 বছৰতকৈ বেছি 10 বছৰতকৈ বেছি পুৰণা গাড়ী হয় তেতিয়া ফাইনেন্স নহয়। 5-6 বছৰৰ ভিতৰৰ গাড়ীকেইটা ফাইনেন্স হয় আৰু। তো ঠিক আছে, মই গাড়ীখন আপোনালোক ভালকৈ দেখাই লওঁ। তো এই চাব পাৰে, কণ্ডিশ্যন চাব পাৰে, বহুত বেছি ধুনীয়া হৈ আছে। মানে ছেকেণ্ড হেণ্ড গাড়ী বুলি ক'বই নোৱাৰি। তো প্ৰথমতে আপোনালোক মই ইণ্টেৰিয়ৰটো দেখাই দিওঁ। তো ইণ্টেৰিয়ৰ চাব পাৰে, বহুত বেছি ধুনীয়া হৈ আছে। তো তাকে আৰু তো ফ্ৰণ্টৰ লুকটো আপোনালোকক দেখাই আছোঁ, ৰ'ব। তো এই ফ্ৰণ্টৰ লুকটো আপোনালোকে চাব পাৰে, ধুনীয়া হৈ আছে। তো তাকে আৰু আপোনালোকে মানে কণ্টেক্ট কৰিব পাৰে, মই নাম্বাৰটোতো দিয়ে দিম। আপোনালোকে ইহঁতক কণ্টেক্ট কৰিব আৰু আহি যাব ইয়াতে। আৰু বাকী ইয়াতে আৰু এখন গাড়ী আছে, ছেম ইয়ন এখন আছে। তো এইখনৰ প্ৰাইচ কিমান হ'ব? এইখনৰ প্ৰাইচ 150 দাম ৰাখিছোঁ আমি। গাড়ীখন বহুত ধুনীয়া গাড়ী, এইখন বেছি ৰানিং হোৱা নাই, 54,000 ৰানিং হৈছে। আপোনাৰ আমি আমাৰ ফালৰ পৰা লাগিলে 1 মাহ ৱাৰেণ্টি দি দিম। গাড়ীখন তুমি দেখাই দিয়া, বহুত ধুনীয়া। তো এইখন গাড়ী চাব পাৰে, এইখনত আপোনালোকে কিমানৰ ৱাৰেণ্টি পাব? 1 মাহ ৱাৰেণ্টি, 1 মান্থৰ ৱাৰেণ্টি পাব আপোনালোকে। তো এইখনৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে, ইণ্টেৰিয়ৰ চাব পাৰে, বঢ়িয়া হৈ আছে। তো এইখনো আপোনালোকে ল'ব পাৰে। চ' তাকে আৰু গাইজ, আৰু গাড়ী আছে। আৰু ইয়াতে এখন আৰু আছে, মানে অমনি ভেন এখন আছে। এইখন 2006ৰ হয়। এইখনৰে মানে কাগজটো এক্সপায়াৰ হৈছে, আমি এইখনৰ গোটেই নতুন কাগজ বনাই দিম। আৰু ইঞ্জিনটো খুবেই ধুনীয়া আছে। এতিয়া বৰ্তমান অমনিটো মেনুফেকচাৰিং বন্ধ হৈছে, গতিকে পাব্লিকে বিচাৰে কাৰণে আমি মানে এখন আনিছোঁ। আৰু দামটো আমি 1,20,000 কৈছোঁ। পেপাৰখিনি গোটেই নতুন বনাই দিম। RC-খন 5 ইয়াৰ্ছ আপডেট কৰি দিম। তুমি গাড়ীখন দেখাই দিয়া। ঠিক আছে, 8 সিটাৰ হয়। তো এইখন চাব পাৰে, অমনি ভেন, 8 সিটাৰৰ অমনি ভেন। তো লুকটো আপোনালোকক দেখাই দিওঁ। তো অকণমান অলপ প্ৰব্লেম হৈছে দেখাবৰ কাৰণে। তো ইয়াৰ যিকোনো ইণ্টেৰিয়ৰটো দেখাই দিওঁ। ছিট কভাৰবোৰ চাব পাৰে, বহুত বেছি ধুনীয়া হৈছে। আৰু গাড়ীখন চাওকচোন কি চাফা কৰি ৰাখিছে। আৰু এইবিলাক চাব পাৰে, ইণ্টেৰিয়ৰ বহুত বেছি ভাল হৈ আছে। আৰু ফ্ৰণ্টৰ লুকটো আপোনালোকক দেখাই দিওঁ। তো আপোনালোকেতো অমনিখন চালে, আৰু মোৰ ওচৰতে এখন আছে, অমনিখনৰ ওচৰতে আছে এখন এল্টো 800 আছে। 2017ৰ হয়। এখন বহুত ধুনীয়া হৈছে গাড়ীখন। এইখন আপোনাৰ 1st অনাৰ গাড়ী হয়।
টায়াৰবিলাক দেখাই দিয়ে, ছনী চাউণ্ড চিষ্টেম লাগি আছে, আপোনাৰ পাৱাৰ ষ্টেৰিং, পাৱাৰ ব্ৰেক, পাৱাৰ উইণ্ডো গোটেই কাম কৰি আছে। এখন 270 দাম ৰাখিছো আমি, কোনোবা যদি অন টেবুল আহে আমি অলপ দামটো মিলাই দিম। ঠিক আছে দিয়ক। ৱাৰেণ্টি দি দিম। তো এইখনত আপোনালোকে এইখনতো মানে 1 month ৱাৰেণ্টি পাব। তো আপোনালোকক মই ভালকৈ এটা দি দিওঁ মানে ভিউ এটা। তো এই চাব পাৰে গাড়ীখন, মানে অলপ বৰষুণ দিয়াৰ কাৰণে গাড়ীখন অলপমান লেতেৰা হৈ আছে। তো যোৱাকালি মানে ৰাতি বৰষুণ দিছিলে ন, সেইকাৰণে আৰু। বাকী ইণ্টেৰিয়ৰ মানে বহুত ধুনীয়া হৈছে, আৰু ছনীৰ চাউণ্ড বক্স লগা আছে। এই ফ্ৰণ্টৰ ভিউটো চাব পাৰে। আৰু এইখনৰ লগতে আৰু এখন এল্টো আছে। তো এইখন এল্টো হ'ল এল্টো K10। এখন 2018 হয়, অটো গিয়াৰ হয় এইখন। আপোনাৰ দামটো ৰাখিছে 280। পাৱাৰ ষ্টেৰিং, পাৱাৰ ব্ৰেক, মেজিক চিষ্টেম গোটেইখিনি কাম কৰি আছে, ডাবল চাবি আছে। লগতে আমি 1 মাহ ৱাৰেণ্টি দি দিম, কিবা প্ৰব্লেম থাকিলে আমি ঠিক কৰি দিম। গাড়ীখন তুমি ভালদৰে দেখাই দিয়া, আৰু যদি অন টেবুল হয় বহে মানুহ, তেতিয়া মানে আমি দামটো কমাই দিম। ঠিক আছে। তো প্ৰথমতে মই ফ্ৰণ্টৰ পৰা আৰম্ভণি কৰো, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছো। তো এই চাব পাৰে ফ্ৰণ্টৰ ভিউটো মানে বহুত বেছি ধুনীয়া হৈ আছে। তো আৰু বাকী চাইডত ভিউটো দেখাই আছো। তো অকণমান মানে দেখাত প্ৰব্লেম হৈছে, কাৰণ এইখনৰ লগতে আৰু এখন গাড়ী আছে ন, তো সেইটো কাৰণে মানে অলপমান কেমেৰাত প্ৰব্লেম হৈ আছে। তো বাকী এই ভিউটো আপোনালোকে চাব পাৰে। আৰু এইখনৰ লগতে এখন ৱেগনাৰ আছে। তো ৱেগনাৰখনৰ কথা ক'বচোন। এই ৱেগনাৰখন 2015 হয়, VXI মডেল হয়, 1st অনাৰ গাড়ী হয়। তুমি গাড়ীখন দেখাই দিয়া, খুব ধুনীয়া হৈ আছে। এখন আমি 330 ৰাখিছো। তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলে আমি অলপ দামটো কমাই দিম, আৰু লগতে আমি 1 মাহ ৱাৰেণ্টি দি দিম। গাড়ীখন দেখাই দিম। তো গাইছ, আপোনালোকক মই ৱেগনাৰখনো দেখাই দিওঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই আহে আৰু এহঁতৰ লগত কথা পাতে, তেতিয়াহ'লে অকণমান আপোনালোকে ডিছকাউণ্ট পাই যাব। তো গাড়ীখনৰ ফাৰ্ষ্ট মানে বেক ভিউটো চাই লওক আপোনালোকে, কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। বাকী চাইডৰ ভিউটো চাই লওক। আৰু ফ্ৰণ্টটো চাব পাৰে, বহুত বেছি ধুনীয়া হৈছে। তো ইন্ট্ৰটো দেখাই লওঁ আপোনালোকক, ইণ্টেৰিয়ৰটো দেখাই লওঁ। তো ইণ্টেৰিয়ৰ চাব পাৰে, ইণ্টেৰিয়ৰ বহুত ধুনীয়া হৈ আছে। তো ইয়াৰে গাড়ী কেইখনৰ মানে এটা বস্তু ভাল, মানে বহুত চাফা কৰি ৰাখিছে। ইণ্টেৰিয়ৰ হওক বা বাহিৰৰ মানে বডিটোৱে হওক, বহুত চাফা কৰি ৰাখিছে, ভালকৈ ৰাখিছে। তো সেইটো বস্তু ভাল লাগিছে। আৰু খালি অকণমান মানে লেতেৰা হৈছে, কাৰণ যোৱাকালি মানে বৰষুণ দিছিলে, আৰু আজিও অকণমান বৰষুণ অহা নিচিনা হৈছে, সেইকাৰণে মানে অলপমান লেতেৰা হৈছে। বাকী গাড়ীৰ কণ্ডিশ্যন ভালে আছে, আৰু কম প্ৰাইচত দি আছে। মানে এইটো নহয় যে গাড়ী মানে ভাঙা ফুটা বা বেয়া গাড়ী দি আছে, এইটো নহয়। গাড়ীৰ কণ্ডিশ্যন বহুতে বেছি ভাল, আপোনালোকে ইয়াতে আহি চাব পাৰে। আৰু এখন থাৰ আছে, থাৰখনৰ কিমান? এখন থাৰ মানে আপোনাৰ জীপ ডিছপ'জেল হয়, থাৰলৈকে কনভাৰ্ট কৰা হৈছে। আপোনাৰ মডিফাই কৰিছে, এলোহিল, আপোনাৰ স্ক্ৰীন, টাচ স্ক্ৰীন চিটবিলাক নতুন গোটেইখিনি কৰিছোঁ। আপোনাৰ 350 দাম ৰাখিছোঁ। আপোনালোকে 350তে থাৰৰ উপভোগ কৰিব পাৰিব, থাৰৰ সোৱাদ ল'ব পাৰিব। আপোনালোকে এখন ল'লে আপোনালোকৰ বহুত লাভ হ'ব। এখন থাৰ ছেকেণ্ড হেণ্ড ল'ব লাগিলে 12 পৰা 14 লাখ টকা মিনিমাম পৰে। আমি 350তে দি আছোঁ গাড়ীখন। তুমি দেখাই দিয়া গাড়ীখন। তো এইখনে হ'ল থাৰখন। এইখন বোলে মানে জীপ আছিলে, জীপখন মানে থাৰত কনভাৰ্ট কৰিছে, মডিফাই কৰি। তো আপোনালোকক মই দেখাই আছোঁ ভিউটো। তো এইবিলাক চাব পাৰে। এলো হুইলটো চেঞ্জ কৰিছে, এলো হুইলটো মডিফাই কৰি লগাইছে এইটো। আৰু ইয়াৰ ফুট ৰেষ্টটো চেঞ্জ ন, ইয়াৰে ফুট ৰেষ্টটো মানে মডিফাই কৰি লগাইছে। আৰু বাকী ইয়াৰে এলো হুইলটো, চাৰিটা এলো হুইল মানে চেঞ্জ কৰিছে। বাকী এই আপোনালোকে চাব পাৰে জীপৰ লগোটো আছে। তো এইখন মানে জীপ আছিলে বোলে আগতে, আৰু মডিফাই কৰি থাৰ বনাইছে। তো চাব পাৰে ফ্ৰণ্ট লুকটো মানে বহুতে বেছি এগ্ৰেছিভ, মানে মজা লাগিছে আৰু এইখন। আৰু গাইছ, এতিয়া আপোনালোকক সকলোতকৈ মানে কম প্ৰাইচৰ গাড়ীখন দেখাবলৈ গৈ আছোঁ। তো এইখনে হ'ল টাটা নেনো। টাটা নেনো 2014 হয়, CX মডেল হয়। টায়াৰবিলাকো দেখাই দিয়া বহুত ধুনীয়া হৈছে। আজিকালি মানে কেনেকুৱা হয়, কোনোবা শিকিব লগা হ'লে বা এনে আপোনাৰ লোকেলতে বজাৰ পাতি কৰিবৰ কাৰণে হ'লে 65,000তে আপোনালোকে 4 হুইলাৰ গাড়ী পাব। এইখন দেখাই দিয়া বহুত ধুনীয়া আছে, ঠিক আছে, বহুত ধুনীয়া আছে গাড়ীখনৰ, বেটাৰী নতুন আছে। তো এইখন হ'ল টাটা নেনো। তো কণ্ডিশ্যন চাব পাৰে, বহুত বেছি ধুনীয়া হৈ আছে। 65,000তে দি আছে। তো অকণমান কম বেছি হৈ যাব পাৰে, আপোনালোকে আহি কণ্টেক্ট কৰি ল'ব। তো চাব পাৰে। বাকী মই আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই আছোঁ, ৰ'ব। এই ইণ্টেৰিয়ৰটো চাব পাৰে, ধুনীয়া হৈ আছে। আৰু গাইছ, এতিয়া আপোনালোকক মই লোকেশ্যনটো কৈ দিওঁ। তো গাড়ীকেইখনটো গোটেই দেখালোৱে। তো লোকেশ্যনটো প্ৰথমতে আপোনালোকক কৈ দিওঁ। তো এইটো হ'ল নেশ্যনেল হাইৱে 37। আৰু এইফালে আপোনালোকে চাব পাৰে মোৰ সন্মুখত কুমাৰ ইঞ্জিনিয়াৰিং, আৰু কুমাৰ ইঞ্জিনিয়াৰিঙৰ অপজিট চাইডে আছে মোহিত মটৰ্ছ। তো ইয়াতে আপোনালোকে আহিব,
তো ইয়াতেও মানে দিয়া আছে বিদ্যানগৰ জালুকবাৰী কণ্টেক্ট নম্বৰটো দিয়া আছে তো ময়ো ভিডিঅ'টো দিয়াই দিম কণ্টেক্ট নম্বৰটো তো আপোনালোকে ইয়াতে আহিব কণ্টেক্ট কৰিব সকলো মানে ডিটেইলছখিনি লৈ পেলাই গাড়ীকেইখন চাব চাই পেলাই নিজৰ এখন কৰি ল'ব তো বেলেগ ব্লগত লগ পাম গাইজ বাই বাই টেক কেয়াৰ